জাহানো হিনিয়ৰ তুপানে জানে নিদিলেহিও এ মাঘ মাহ আহিলেও গুলি মেজিৰ ধেমালিয়ে কলেহি জানা নেও আহি পালে ভোগালী বুলি সমূহ অসমবাসী ৰাইজে ভোগালী বিহুৰ হিয়া ভৰা উলগ যাচি মাটিমাহৰ সোৱাদেৰে মিঠা আলুৰ মিঠাৰে বৰা চাউলৰ আধাৰে আপোনালোকৰ জীৱন ভোগালী হৈ তাৰে কামনা কৰিছোঁ আশা কৰিছোঁ সেই মেজিৰ জুইতে জাহ যাওক আপোনালোকৰ সমস্ত দুখ কষ্ট আৰু সেই তাপেৰেই ঘূৰি আহক আপোনালোকৰ জীৱনলৈ শান্তি আৰু সমৃদ্ধি শেষত আকৌ এবাৰ সমূহ ৰাইজলৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰোঁ কবিতা নহয় তথাপি মই ভালপোৱা এজন যুৱক বন্ধু ভাইটি বন্ধু বুলি মই ভাইটি বুলি কওঁ ঘৰত মৰম কৰোঁ ধেমালি কৰো মিলি হুঁচৰি জুৰু আমাৰ বাছু খাই আছে কেনেকুৱা লাগিছে বঢ়িয়া আজি খানাটো খাই ভাল লাগিছেনে গোটেই মানুহখিনি ডাঙৰ সৰু চব মিলাই ফেমিলি সহ তোমাৰ ফেমিলি হোৱা নাই আশা কৰিছোঁ আগলৈকে পাম তোমাৰ ফেমিলি দেৱাশিষ কেনেকুৱা লাগিছে ভাল হৈছে ন তোমাৰ ফেমিলি আহি গ'ল নে আহি গ'ল বঢ়িয়া ঘূৰত কেনেকুৱা লাগিছে তোমাৰ ফেমিলি আহি গ'ল নে এয়া আমাৰ হাত মিলাই থকা মানুহজনে বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছে তাক উঠাব লাগে এয়া বোলে এইটো খুম্বা बच्चा रोता है बच्चा को एक ही बात बोलता है क्या बोलता है सो जा बेटा খুম্বা এয়া খুম্বা হাত মিলাই আছে এই আৰু কাৰোবাক ভাল লাগিব পাৰে কি কৰিব লাগে এয়া আমাৰ নৰ্মালি দেখা পাইছোঁ পোৱা নাই বাৰু তথাপি মানিপুৰ আলহী ধন্যবাদ কেনেকুৱা লাগিছে আজি বস্তু খাই মাঘৰ বিহুৰে বস্তু খাই কেনেকুৱা লাগিছে যেনেকৈ গ'ল আমিতো এতিয়া কি ক'ম আৰু গ'ল 2021 চনতে বাহিৰলৈ ওলাব পাৰে বেছি ভাল লাগিছে এনেকৈ একেলগে গোটেইখিনি একগোট হ'ব পাৰে বেছি ভাল লাগিছে আগলৈ তেনেকৈ যাব বুলি আশা ধন্যবাদ আপোনাৰ ঘৰ ক'ত এনে মানিপুৰতে আপোনাৰ সুৰবন্ধা ধন্যবাদ অহাৰ বাবে ধন্যবাদ জনালোঁ এনেকৈ আমাৰ লগত সংগ দিয়াৰ বাবে ভাল লাগিল নিশ্চয় আগলৈকে আহি থাকিব বুলি আশা কৰিলোঁ আৰু আমাৰ আইন বলৰ মানে মূল মানুহ
বুলি ক'লেও ভুল নহয় ঔজাৰী গাঁৱত যিটো প্লেটফৰ্ম এতিয়া হৈ আছে কেনেকুৱা লাগিছে আজি ভোজটো খাই ভাল লাগিছে নিশ্চয় তোমাৰ বহুত ধন্যবাদ পুনৰ কেনে লাগিল আজি খানাটো খাই তোমাৰ মাইকী মানুহ আহিছে তোমাৰ পৰিয়াল আহিছে গোটেই ফেমিলি আহিছে কেনেকুৱা লাগিছে আজি কি আজি ফাৰ্ষ্ট টাইম তো মাঘৰ বিহুটো আমাৰ সফল হোৱা বুলি জানো আৰু ধন্যবাদ সাগৰ তোমাৰ ওপৰ ৰঙা চুলিখিনি কি হ'ল খোলা কৰি পেলালে যে এনেই এয়া আমাৰ ঔজাৰী গ'লকিপাৰ হয় এতিয়ালৈকে ভাল এটা প্ৰদৰ্শন দেখুৱাই আছে কেনেকুৱা লাগিছে আজি ভাল লাগিছে আৰু আগলৈ তুমি হয়তো কেতিয়াবা থাকিব পাৰা নাথাকিব পাৰা তুমি বাহিৰত থাকা যিহেতু তুমি ক'বা নেকি ক'ত থাকা কি কথা এমপি কি কৰি থাকা খেলি আছা ন কি খেল খেলি আছা কাইকিং এণ্ড কেনয়িং অ'কে থেংক ইউ তোমালোক শুভেচ্ছা জনালোঁ আগন্তুক দিনত ভাল প্ৰদৰ্শন কৰিবা বুলি আশা ৰাখিলোঁ এয়া আমাৰ প্ৰতাপ বৰদলৈ তেখেতক দিব বিচাৰিছোঁ কেনেকুৱা লাগিছে আজি আমাৰ দাদাসকলে যিখিনি আয়োজন কৰিছে খুব সুন্দৰ বনাইছে আৰু আইটেমবিলাক বহুত ধুনীয়া ধুনীয়া দিছে যেনে ধৰি লওক আমাৰ লোকেল মুৰ্গী লোকেল মাছ আমাৰ এতিয়া ওচৰৰে মানে খাৰ মাছ ডাঙৰ পুখুৰী মাছ আৰু লগতে যিখিনি আমাৰ মানুহ সমবেত হৈছে ইয়াত আৰু খুব ভাল লাগিছে এটা মানে এটা এনাজৰী মানে সন্মিষ্ট হৈছে ক'বলৈ গ'লে লগতে আমি সকলোকে ক'ম যে সকলোকে নৱবৰ্ষ কৰিছে লগতে আৰু মাঘ বিহু আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যাতে অনাগত দিনত আহি থকা দিনত এনেকৈ যাতে বেছি ভোজ আয়োজন কৰে লগতে সকলো সমিতি মিলাই যাতে মানে কামবিলাক কৰিব পাৰে আহি থকা দিনত সমস্যা হওক এনেকুৱা উপভোগবিলাক হওক উদযাপনবিলাক হওক সকলোৱে যাতে উদযাপন হিচাপে ল'ব পাৰে লগতে অন্য একতাৰ মাজত যাতে সকলোৱে জীয়াই থাকিব পাৰে লগতে গাঁওখনৰ উন্নতি কৰিব পাৰে ইয়াকে বিচাৰিছোঁ ধন্যবাদ তুমি নুঠিবা তোমাক এটা কথা ক'ব লাগিব শংকৰ এয়া প্ৰতাপৰ ভাল বন্ধু দেই ভাল বন্ধু এয়া সৌৰভো আছে আমাৰ সৃষ্টি মেমৰি বুলি এটা অনুষ্ঠান আছে যিটোত সৌৰভে ভাল ভাল কিছুমান কাৰ্যক্ৰম দি থাকে ত' প্ৰতাপক এটাই সুধিব বিচাৰিছোঁ অহা বছৰ তোমাৰ পৰিবাৰ পামনে এইখন হয় অলপ দেৰি শংকৰে কৈছে তোমাৰ ভাল বন্ধু শংকৰে কৈছে এয়া আমাৰ ভোগালী ধেমালি ভাল লাগিছে এই গোটেইসকল আছে আমাৰ সৌৰভ আছে সৌৰভৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে আজিৰ এই দিনটো বহুত ভাল লাগিছে আজি মানে ভোগালী সাজ খাই হেনে আমি গোটেই গাঁৱৰ ৰাইজে মানে আমাৰ আইসকল বোৱাৰীসকল আহিছে আৰু আমাৰ ল'ৰাবোৰ আহিছে বয়োজ্যেষ্ঠ আহিছে যিটো আমাৰ গাঁৱৰ ঐক্যতা দেখি মানে খুব ভাল লাগিছে সকলোৱে মিলি যে এসাঁজ খাইছোঁ যে সঁচাকৈ বহুত ভাল লাগিছে আমি আশা ৰাখিছোঁ আমি আগলৈও মানে ইয়াতকৈ ভালকৈ খাম আজি আমাৰ প্ৰায় মানে 50টা পৰিয়াল মানে একেলগে খাইছোঁ আমি হয় হয় আমি পিছলৈ মানে ভাবিম চাগে আমাৰ গোটেই গাঁও যাতে আমি খাব পাৰোঁ তেনেকুৱা এটা আমি ভাবি আছোঁ পিছলৈকে আৰু অ'কে ধন্যবাদ সৌৰভক দেখুৱাইছোঁ সৌৰভ বৰদলৈ পেছাত তেওঁ এজন শিক্ষক হয় আমাৰ গাঁৱৰে আৰু আজিলৈকে যিখিনি কাম কৰি আহিছে আমি ভাল পাইছোঁ আৰু শলাগিছোঁ তেখেতে সৌৰভ বৰদলৈ মোৰ বন্ধু হয় সৌৰভ বৰদলৈ তেখেতে মানে কবিতাৰ পৰা গল্পলৈকে যিখিনি আমাৰ কিছুমান গ্ৰুপ আছে ফেচবুক গ্ৰুপ আছে সেই ফেচবুক গ্ৰুপত যিখিনি বস্তু দি আছে মই সদায় পঢ়িছোঁ আৰু পাইছোঁ আমাৰ গাঁৱক লৈও কবিতা লিখিছে চাৰণবিলক লৈ লিখিছে ঔজাৰী গাঁৱক লৈ লিখিছে আৰু সেই গোটেইখিনি বস্তু আজিলৈকে মই সঁচাই ভাল পাই আহিছোঁ তেখেতে গোটেইখিনি বৰ্ণনা কৰি আছে আৰু কবিতাৰ মাজেৰে তেখেতৰ অনুভৱবিলাক দেখুৱাব বিচাৰিছে আৰু ভাল লাগিছে সেয়েহে সৌৰভক মই আজি ধন্যবাদ দিছোঁ আগন্তুক দিনত সৌৰভৰ আৰু ভাল ভাল
ভাল ভাল উপহাৰ পাম বুলি, কবিতাই হওক বা গল্প উপহাৰ পাম বুলি আমি আশা ৰাখিছোঁ। নিশ্চয় তোমালোকৰ মৰম চেনেহ আশীৰ্বাদ থাকিলে নিশ্চয় পাৰিম, আৰু সেই প্ৰচেষ্টা আছে। তোমালোকৰ আশীৰ্বাদ লৈ মানে আগবাঢ়ি যাবলৈ যত্ন কৰিম আৰু। ধন্যবাদ সৌৰভ, ধন্যবাদ। ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ থাকিলে সকলোকে, ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি বৰ্তমান ভোগালী বিহু মানে কি আৰু, কালিলৈ বিহু হ'ব। আমি বৰ্তমান মেজিৰ তলত আছোঁ। ইতিমধ্যে ভাত পানী খোৱা হৈ গ'ল সৌৰভৰ, মোৰ খোৱা হোৱা নাই বাৰু, মই অলপ দেৰিকৈ খাম। আৰু আমাৰ পৰিয়ালবৰ্গৰ খোৱা হৈ গ'ল, সেয়েহে অলপ দেৰিকৈ আৰু কিছুমান পাম আৰু। ঠিক আছে, ধন্যবাদ। এয়া আমাৰ ঔজাৰীৰ মাছৰ বজাৰৰ এজন বিক্ৰেতা লগতে ব্যৱসায়ী, মাছৰ ব্যৱসায়ী, আমাৰ ঔজাৰীৰ মাছৰ ব্যৱসায়ী। আজি কিমানখিনি লাভ কৰিলা বা কিমানখিনি লোকচান কৰিলা সেইটো নুসুধোঁ, কিমান টকাৰ ব্যৱসায় কৰিলা সেইটো সুধিছোঁ। কোৱা। আজি মই এনেও তোমালোকৰ দোকানত মই মাছৰ ভিৰ দেখিছোঁ, মানুহৰ ভিৰ দেখিছোঁ। মাছৰো ভিৰ, মানুহৰো ভিৰ। কিমানখিনি টকাৰ ব্যৱসায় কৰিলা মই সেইটো বিচাৰিছোঁ। মাছ বস্তুটো হ'ল এনেকুৱা বস্তু, যিটো বস্তু মানুহৰ কোনে কথাতে এইবিলাক খোৱা ৰং না চোৱা ৰং। দেখা যায় বহুত মানুহ, কিন্তু তাৰ মাজতে কথা আছে বহুত। যদি এজনে নিব যায় তাৰ লগত যায় আৰু দুজন লগত, তেনেকৈ মানে বহুত মানুহ দেখা যায়। আৰু সেইটো কথাষাৰ হৈও তাৰ বাহিৰেও বা আমাৰ বেচাকেইটাও হৈছে নহয়। আজি ভোগালী বিহু বুলি পেলাই, ভোগালী বিহু কিমান টকাৰ ব্যৱসায় কৰিলা তোমাৰ মনত আছেনে? এতিয়াও সম্পূৰ্ণ আমি হিচাপ কৰা নাই। হিচাপ কৰা নাই। প্ৰায় কিমানমান হ'ব? কিবা এটা হৈছে মানে ধৰক প্ৰায় একেবাৰে বেয়া নহয় ধৰক 1 লাখ হৈছে। 1 লাখটো বুলি ক'বও নোৱাৰিম, এনেকুৱা ওচৰে পাজৰে হ'ব পাৰে। ওচৰে পাজৰে হ'ব পাৰে। এয়া আমাৰ এজন ঔজাৰীৰ প্ৰতিষ্ঠিত মাছ ব্যৱসায়ী। আগন্তুক দিনত আপোনালোকে যদি ঔজাৰীলৈ আহে, চাউন বিলৰ মাছ খাওঁ বুলি ভাবে, তেনেহ'লে এখেতক লগ কৰিলে গম পাব যে ঔজাৰীত যিখন চাৰণ বিল আছে, এই চাৰণ বিলৰ মাছ এখেতৰ পৰা খাব পাৰিব। আৰু আমাৰ আছে বাৰু বেলেগ ব্যৱসায়ী আছে, তেখেতসকল বৰ্তমান উপস্থিত নাই। মই এখেতৰ পৰা যিখিনি জানিব পাৰিলোঁ, আজি যিখিনি মাছৰ ব্যৱসায় হৈছে আৰু আজি যিখিনি মানুহৰ ভিৰ দেখিলোঁ, গম পাইছোঁ যে আজি এটা মাছৰ ব্যৱসায়, ভাল মাছৰ ব্যৱসায় হৈছে। সেয়েহে মই তেখেতৰ পৰা জানিব বিচাৰিছিলোঁ। তেওঁ 1 লাখ নহয় যদিও 80ৰ ওচৰা-ওচৰি মাৰিছে, গম পাইছোঁ। সেয়েহে যদি আগন্তুক দিনত আপোনালোকে মোৰ ভিডিঅ' যিয়ে চাই আছে, তেখেতসকলে জানিব পাৰিব যে ঔজাৰীত ঔজাৰী আহিলে বুলি নহয়, মেপত চাৰ্চ কৰিলেও আপোনালোকে দেখা পাব দোকানকেইখনত তেখেতৰ ফটোও আছে, আৰু এখেতৰ লগত আৰু এজন ব্যৱসায়ী আছে, তেখেতৰ ফটোও আছে। মেপত চাৰ্চ কৰিলে ঔজাৰী মাৰ্কেট বুলি চাৰ্চ কৰিলে আপোনালোকে দেখা পাব। ধন্যবাদ।